মনত ৰাখিব লাগে 2002 চনৰ পৰা ট্ৰাইবেল সকলৰ মাজতে সদায় কাজিয়া কৰি থাকে এতিয়া এটা আচৰিত বস্তু আমাৰ মাটিটো স্পেচিয়েলি নন ট্ৰাইবেল সকলেহে বেছিকৈ অকুপাই কৰিছে আমাৰ চাকৰিবিলাকো সব নন ট্ৰাইবেল সকলে বঙালী বিহাৰী সকলে সব লৈ লৈছে কিন্তু আমাৰ কাজিয়াটো সদায় ট্ৰাইবেল মাজতে কাজিয়া হয় সেইকাৰণে এটা ভাবিবলগীয়া কথা যে আমাৰ মাজত কোনোবা আমাৰ মাজত নহয় কৰবাৰ পৰা বাহিৰৰ পৰা আমাক উচতাই দিয়ে নেকি ইনষ্টিগেট কৰে নেকি ভায়োলেন্স কৰিবলৈ সেইকাৰণে যাতে এইটো ভায়োলেন্স নহয় যাতে ইয়াত মাৰামাৰি নহয় সেইটো আমাৰ ট্ৰাইবেল সকলে ডিমাচা হওক নাগা হওক কাৰ্বি হওক খাচী হওক গাৰো হওক সকলোৱে এইটো সাৱধান হৈ থাকিব লাগে এটা ডিষ্ট্ৰিক্ট বাউণ্ডাৰী প্ৰব্লেম নহয় এইটো ইণ্টাৰষ্টেট বাউণ্ডাৰী প্ৰব্লেম সেইকাৰণে আসাম চাৰ্ভে আৰু চাৰ্ভে অফ ইণ্ডিয়া তেওঁলোকেহে এই বৰ্ডাৰটো প্ৰব্লেমটো চল্ভ কৰিব লাগে কাৰণ তেওঁলোকে আগত যেতিয়া বৰ্ডাৰটো ফিক্স কৰিছিল 1946-47ত সেই সময়তে তেওঁলোকে পিলাৰ পুতি থোৱা আছে ইয়াত এইটো পিলাৰটো ক'ত আছে তেওঁলোকৰ হাততে থাকে তেওঁলোকৰ কাগজতে আছে এইটো আসাম চাৰ্ভে আৰু চাৰ্ভে অফ ইণ্ডিয়া হাততে আছে সেইকাৰণে তেওঁলোকে এটা মেচিনেৰে তেওঁলোকে উলিয়াব পাৰে কিবা এটা আছে এইটো উলিয়াবলৈ চাৰ্ভে মেচিন এটা সেইটোৰে তেওঁলোকে ওলাব পাৰে আৰু তেওঁলোকে যদি নকৰে তেতিয়াহ'লে এই প্ৰব্লেমটো সদায় হৈ থাকিব সেইকাৰণে আজি আমি ইয়াত দিছাপুৰলৈ আহিছো আপোনালোকে মোক লৈ অনাৰ কাৰণে আমি ডিমাচা ভাই ভনীসকলক মই ধন্যবাদ দিছোঁ আমি যিমান পাৰোঁ কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা কাউন্সিলৰ লগতো টেক আপ কৰিম তেওঁলোকে কৰে নে নকৰে বেলেগ কথা কিন্তু এই কথাটো মাত্ৰ ইয়াৰ কথা নহয় অন্য এৰিয়া ইণ্টাৰষ্টেট বৰ্ডাৰ সকলো এৰিয়া কথাটো আমি অলৰেডি কোৱা আছে আৰু লিখা আছে গভৰ্ণমেণ্টলৈ এইটো চাৰ্ভে অফ ইণ্ডিয়া আৰু আসাম চাৰ্ভেহে এইটো বাউণ্ডাৰীটো দেখুৱাব লাগে ক'ত বাউণ্ডাৰী আমাৰ বাউণ্ডাৰী আছে নাগালেণ্ড আৰু আসামৰ ভিতৰত মাজত আসামৰ আৰু নাগালেণ্ড আৰু আসামৰ মাজত ক'ত বাউণ্ডাৰী আছে আমাৰ চাৰ্ভে অফ ইণ্ডিয়া নহ'লে আসাম চাৰ্ভেহে এইটো কৰিব লাগে সেইটো কৰিবলৈ স্যাৰ কি কৰিব লাগিব স্যাৰ এতিয়া গাঁৱৰ মানুহ যে অসুবিধা পাই আছে বৰ্ডাৰ ডিসপিউটত মোৰ এডভাইচটো আমাৰ ইয়াত ডিমাচা আৰু কাৰ্বি সকলে বা লাগিলে নাগা সকলে যদি এগ্ৰি মানে তেতিয়া জইণ্টলি যাব পাৰে কোহিমালৈ যাব পাৰে নাগালেণ্ড গভৰ্ণমেণ্টৰ লগত কথা পাতিব পাৰে লাগে আচলতে পাৰে নহয় লাগে নাগালেণ্ড চিফ মিনিষ্টাৰৰ লগত কথা পাতিব লাগে আৰু ইয়াত আসাম চিফ মিনিষ্টাৰৰ লগত কথা পাতিব লাগে কাৰণ আসাম চিফ মিনিষ্টাৰ হাততে বোধহয় বৰ্ডাৰ আৰু এই হোম মিনিষ্ট্ৰীটোতে হোম ডিপাৰ্টমেণ্টটো তেওঁৰ লগতে আছে আৰু ডিমাৰ্কেশ্যনৰ কাৰণে কেনেকৈ কি কৰিব লাগিব স্যাৰ ডিমাৰ্কেশ্যনটো তেওঁলোকে জানে কাগজ পত্ৰ মেপ আছেতো তেওঁলোকৰ হাতত এই আসাম চাৰ্ভে লগত আৰু চাৰ্ভে অফ ইণ্ডিয়া সকলৰ লগত মেপ আছে ৰেকৰ্ড আছে তেওঁলোকে উলিয়াব পাৰে আমাক